Hi friends, welcome to our channel AN Kitchen Stories. আজি আমি আপোনালোকক একেবাৰে কম পৰিমাণৰ মছলা ব্যৱহাৰ কৰি কুকাৰত কেনে ধৰণে লোকেল চিকেন বনাব পাৰি তাকে দেখাম। এটো ৰেচিপি বহুত কম সময়ৰ ভিতৰতে ৰেডি হৈ যায় আৰু খাবলৈও বিৰাট সোৱাদ হয়। আশা কৰোঁ আপোনালোকে ভিডিঅটো শেষৰলৈকে চাব আৰু আমাক কমেন্ট কৰি জনাব কেনেকুৱা পালে। আৰু যিসকল আমাৰ চেনেলটোত নতুন আপোনালোকে আমাৰ ভিডিঅ'জ বিলাক লাইক, শেয়াৰ আৰু কমেন্ট কৰিব। আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। লগতে কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি কিবা নতুন ভিডিঅ'জ আপলোড কৰিলে আপোনালোকে নটিফিকেশন পাই থাকে। আমি ইয়াতে এটা ডাঙৰ সাইজৰ পিয়াজ মিহিকে কাটি লৈছো। এখিলা তেজপাত, এটা শুকান জলকীয়া, অলপ গৰম মছলা মই পিহি লৈছিলো, জালুকৰ গুৰি আধা চামুচ, কেঁচা জলকীয়া দুটা, আদা নহৰু পেষ্ট আমি 1.5 চামুচ লৈছো, এটা আলু 4 টুকুৰ কৰি ল'ব। ইয়াতে আমি 300 গ্ৰাম চিকেন আৰু এটা বিলাহী পেষ্ট কৰি লৈছো। এতিয়া আমি চিকেনখিনিত সোৱাদ অনুসৰি নিমখ, আধা চামুচ হালধি, সৰু চামুচেৰে আধা চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ আৰু জালুকৰ গুড়াখিনি দি ভালকে 20-25 মিনিট মেৰিনেট কৰি থম। কুকাৰটো গৰম হ'লে তাতে আমি ডাঙৰ চামুচেৰে 3 চামুচ তেল দি দিম। তেলখিনিতে আমি এতিয়া সৰু চামুচেৰে আধা চামুচ চেনি দি দিছো আৰু চেনিখিনি কেৰামেলাইজ হ'ব দিম। লগতে আমি এতিয়া শুকান জলকীয়া আৰু তেজপাতখিলাও দি দিছো। চেনিখিনি কেৰামেলাইজ হ'ব ধৰোতে আপোনালোকে তাতে কাটি থোৱা পিয়াজখিনি দি দিব, নহলে চেনিখিনি জ্বলি যাব। অলপ দেৰি এই ধৰণে পিয়াজখিনি ভাজি থাকিব ভালকে। পিয়াজখিনি ভাজা হৈ গৈছে। আমি এতিয়া আদা নহৰু পেষ্টটো ইয়াতে দি দিছো, লগতে কেঁচা জলকীয়া কিটাও দি দিব আৰু আটাইখিনি ভালকে অলপ সময় ভাজি থাকিব। আমাৰ পিয়াজখিনি ভাজা হৈ গৈছে। আমি এতিয়া ইয়াতে বিলাহী পেষ্টটো দি দিম। গেছটো লো ফ্লেমত ৰাখি আমি আটাইখিনি ভালকে সিজাই লৈকে ভাজি থাকিম। যেতিয়া মছলাখিনিৰ পৰা তেল সেপাৰেট হ'ব ল'ব, তেনেকুৱাতে আমি তাতে চিকেন কিপিস এড কৰি দিম। লগতে আলু কিটুকুৰো দি আমি গোটেইখিনি অলপ লো ফ্লেমত 10 মিনিট মান ভাজি থাকিম। দহ মিনিট মান মাংসখিনি ভাজাৰ পিছত মই ইয়াতে 2 কাপ গৰম পানী দিছো। আপোনালোকে ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। পানীখিনি দি আমি কুকাৰটো বন্ধ কৰি 2টা চিটি আহালৈকে মাংসখিনি সিজিব দিম। আপোনালোকে কুকাৰৰ প্ৰেছাৰটো নৰমালি যাব দিব, মাজতে খুলি দিলে মাংসখিনি ভালকে নিসিজিব। কুকাৰৰ প্ৰেছাৰটো যোৱাৰ পিছত আমি তাতে পিচি থোৱা গৰম মছলাখিনি দি 5 মিনিট মান উতলিব দিম। চাওক ইমান ধুনীয়া ৰং হৈছে। এটো খাবলৈ বিৰাটেই সোৱাদ হয়। আপোনালোকে এবাৰ ঘৰত বনাই চাব এইদৰে। সোনকালেও হৈ যায় আৰু খাবলৈ বহুত সোৱাদ হয়।